হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? গুৱাহাটী স্মাৰ্ট চিটি চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ক'ব ওলাইছোঁ পৃথিৱীৰ আটাইতকৈ বৃহত্তম নদীদ্বীপ মাজুলীৰ বিষয়ে। মূল টপিকলৈ যোৱাৰ আগত এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এনেকুৱা আৰু ভিডিঅ' পাই থাকিবলৈ ন'টিফিকেশ্যন বেলটো টিপি দিয়ক। এতিয়া আহিছোঁ মূল কথালৈ। মাজুলী হ'ল পৃথিৱীৰ সৰ্ববৃহত্তম নদীদ্বীপ। আজি মই মাজুলীৰ বিষয়ে 7টা ফেক্ট আলোচনা কৰিম। ফেক্ট নম্বৰ 1, লোকেশ্যন অফ মাজুলী। মাজুলীৰ অৱস্থিত। মাজুলী উজনি অসমৰ যোৰহাট জিলাৰ অন্তৰ্গত এটা মহকুমা হয়, কিন্তু 2016 চনৰ 8 ছেপ্টেম্বৰত ইয়াক অসমৰ এখন সুকীয়া জিলা হিচাপে স্বীকৃতি দিয়া হয়। ফেক্ট নম্বৰ 2, এৰিয়া অফ মাজুলী। মাজুলীৰ আকাৰ। 20 শতিকাৰ আৰম্ভণিতে মাজুলী দ্বীপৰ আকাৰ আছিল প্ৰায় 1250 বৰ্গ কিলোমিটাৰ। কিন্তু অবিৰত গৰাখহনীয়া আৰু বানপানীৰ ফলত ইয়াৰ বৰ্তমান আকাৰ হৈ পৰিছে মাত্ৰ 352 বৰ্গ কিলোমিটাৰ। গতিকে সৰ্বানন্দ চৰকাৰৰ ওচৰত আমাৰ অসমৰ ৰাইজৰ এয়াই অনুৰোধ, অতি সোনকালে যাতে আমাৰ এই গৌৰৱৰ দ্বীপটো সংৰক্ষণৰ ব্যৱস্থা কৰে। ফেক্ট নম্বৰ 3, পপুলেশ্যন অফ মাজুলী। মাজুলীৰ জনসংখ্যা। 2011 চনৰ লোকপিয়ল মতে মাজুলীৰ মুঠ জনসংখ্যা আছিল প্ৰায় 1,67,304 জন। তাৰে 1,65,699 জন হ'ল হিন্দু, 592 জন মুছলিম, 255 জন খ্ৰীষ্টিয়ান, 16 জন শিখ আৰু 10 জন জৈন ধৰ্মাৱলম্বী লোক। আনহাতে বাকী 528 জন অন্যান্য ধৰ্মাৱলম্বী লোক আৰু 204 জন লোকৰ ধৰ্ম এতিয়ালৈ নিৰ্ণয় হোৱা নাই। মাজুলী দ্বীপৰ জনসংখ্যাৰ ঘনত্ব হ'ল 300 জন প্ৰতি বৰ্গ কিলোমিটাৰত। ফেক্ট নম্বৰ 4, হিষ্টৰী অফ মাজুলী। মাজুলী দ্বীপৰ ইতিহাস। 1661 চনৰ পৰা 1696 চনৰ ভিতৰত হৈ থকা ভূমিকম্প আৰু বানপানী আছিল মাজুলী দ্বীপৰ সৃষ্টিৰ প্ৰাৰম্ভিক কাল। কিন্তু 1750 চনত হোৱা 15 দিনীয়া এক প্ৰলয়ংকাৰী বানপানীৰ ফলত সম্পূৰ্ণকৈ সৃষ্টি হয় নদীদ্বীপ মাজুলীৰ। ফেক্ট নম্বৰ 5, পিপল অফ মাজুলী। মাজুলী দ্বীপৰ বেছি সংখ্যক মানুহ মিচিং, দেউৰী আৰু সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোক। ইয়াৰ মানুহৰ মূল ভাষা হ'ল মিচিং, অসমীয়া আৰু দেউৰী। ফেক্ট নম্বৰ 6, প্ৰজেক্টছ ফৰ মাজুলী। মাজুলী দ্বীপৰ প্ৰকল্প। 2016 বৰ্ষৰ 31 ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা 207 কোটি টকা মাজুলীৰ উন্নয়নৰ বাবে আগবঢ়োৱা হৈছিল। সেইদৰে যোৱা শুক্ৰবাৰ অৰ্থাৎ 29 ডিচেম্বৰ 2017 চনত ইউনিয়ন ৱাটাৰ ৰিচৰ্চ মিনিষ্টাৰ নীতিন গাডকাৰীয়ে মাজুলী দ্বীপৰ উন্নয়ন আৰু ৰক্ষণৰ বাবে 237 কোটি টকা আগবঢ়ায়। ফেক্ট নম্বৰ 7, ফিউচাৰ অফ মাজুলী। মাজুলী দ্বীপৰ ভৱিষ্যত। 2016 চনৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা দিয়া 207 কোটি টকাৰে মাজুলীৰ একো পৰিৱৰ্তনেই নাহিল। বিভিন্ন নেতা-পালিনেতাৰ পেটতে পইচাখিনি হজম হ'ল। আশা কৰিছোঁ এইবাৰৰ 237 কোটি টকাৰে চৰকাৰে সৰ্বাংগ সুন্দৰ এখন মাজুলী দ্বীপৰ সৃষ্টি কৰিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সৰ্বানন্দ সোণোৱাল যিহেতু মাজুলী দ্বীপৰে হয়, গতিকে আশা কৰিছোঁ ন প্ৰকল্প আগবঢ়াই পৃথিৱীৰ সৰ্ববৃহত্তম নদীদ্বীপটোলৈ বিদেশী পৰ্যটকক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিব। সৰ্বানন্দ চৰকাৰৰ ওচৰত শেষত এয়াই অনুৰোধ, যাতে বিভিন্ন দিশত এই দ্বীপটোক আগবঢ়াই লৈ অতি সোনকালে পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোক ইউনেস্কো হেৰিটেজ চাইটৰ আণ্ডাৰত অন্তৰ্গত কৰায়। আজিলৈ ইমানতে সামৰিব খুজিছোঁ। আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপুনি যদি অসমীয়া হয় আৰু অসমীয়া হিচাপে নিজকে গৌৰৱ অনুভৱ কৰে তেন্তে নিজৰ মাতৃভাষাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নতুনকৈ আপডেট দিয়া ভিডিঅ' সকলোতকৈ আগত চাবলৈ ঘণ্টাটো প্ৰেছ কৰক। বাই গাইজ, হ্যাড এ গুড টাইম।